2 জুলাই এই দিনটো যেন সমগ্ৰ অসমবাসীৰ বাবে এটা অভিশপ্ত দিন। অসমৰ জনপ্ৰিয় তথা সুদৰ্শন অভিনেতা কিশোৰ দাসে সকলোকে কন্দুৱাই অজান দেশলৈ গতি কৰিলে। যোৱাকালি অৰ্থাৎ 2 জুলাইৰ দিনটো অভিনেতাজনৰ এটা বছৰ সম্পূৰ্ণ হয়। সমগ্ৰ অসমবাসীয়ে আজিও মানি ল'বলৈ টান যে কিশোৰ দাসৰ মৃত্যু হ'ল বুলি। অনবৰতে মুখত লাগি থকা মিঠা হাঁহিটো যেন অনুৰাগীসকলে পাহৰিব পৰা নাই এতিয়াও। কিশোৰ দাসৰ ভিনীয়েকে যোৱাকালি এটা দুখ লগা পোষ্ট সামাজিক মাধ্যম ফেচবুকত লিখি জনাইছে যে আমি ঘৰুৱাভাৱে কিশোৰৰ বাবে কি কৰিব পাৰোঁ একো ক'ব নোৱাৰোঁ, কিন্তু অসমবাসী ৰাইজে কিশোৰক যিমান মৰম চেনেহ দিলে সেই মৰম স্নেহ যেন সদায় দেখিবলৈ পাওঁ। কিশোৰ দাসৰ বছৰেকীয়া দিনটো যেন কেতিয়াও নাপাহৰে অসম চৰকাৰ তথা সমগ্ৰ অনুৰাগীয়ে। এই বিশেষ দিনটোত অন্তত কিশোৰ দাসক এজন শিল্পী হিচাপে সন্মান আৰু স্মৰণ কৰিবলৈ অনুৰোধ। কিশোৰ দাসৰ ভিনীয়েকগৰাকীৰ বন্ধু বান্ধৱীসকল, আমিও কিশোৰ দাসৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেওঁ য'তে আছে সদায় শান্তিৰে থাকক, সুখত থাকক। ভিডিঅ'টো আছিলে ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব।